ভাল আপোনালোকৰ মই ঠিকে আছোঁ মোৰ চেনেল চেফ সুকন্যা চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটো চাব লাষ্টলৈকে ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে মই আজি এটা লালমোহনৰ ৰেচিপি লৈ আহিছোঁ আৰু লালমোহনটো চবেই বনাব জানে সেইটো আপোনালোকে জানেই আৰু কিন্তু কি দি বনাওঁ আজি সেইটো মই দেখাম খয়া দিও বনাব পাৰি চুজি দি বনাব পাৰি আটা আৰু পিঠাগুড়ি সেইকেইটা বস্তুটোৱে বনোৱাটো মই পিছলৈ দেখাই গৈ থাকিম কিন্তু আজি মই আমুল পাউডাৰটো দি বনাম আপোনালোকে চাই থাকক আৰু লগতে টিপছো দিম সেইকেইটাও চাই যাব আৰু মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দি দিব তেতিয়া আপোনালোকলৈ অহা ভিডিঅ'বিলাকৰ নটিফিকেশ্যনটো সোনকালে পাব এতিয়া আহক মই বনাওঁ আৰম্ভ কৰোঁ এয়া চাওক আমুল মই একাপ লৈছোঁ তাতে অলপ ঘিউ দিম ঘিউ প্ৰথমে আপোনালোকে অলপ দিম জাষ্ট মই ফুল এচামুচ দিয়া নাই অকণমান দি জাষ্ট অকণমান আপোনালোকে মঠি ল'ব একাপ আমুলত কিমানখিনি হয় সেইটোৱে দেখাইছোঁ মই ইয়াতে ঘিউটো অকণ কম হৈছে মই আৰু এচামুচ দিম মানে টোটেল মই 2 চামুচ দিছোঁ আপোনালোকে মন কৰি যাব কথাটো এয়া চাওক ভালকৈ আৰু ইমান জোৰেৰে বস্তুটো টেপি নিদিব অলপ লাহে লাহে কোমল হাতেৰে এনেকৈ মঠি যাব ঠিক আছে ইয়াতে আপোনালোকে ময়দা অকণমান দিব পাৰে ময়ো অকণমান দি দিছোঁ বাৰু 2 চামুচ ময়দা দি দিব পাৰে এইখন চামুচেৰে মই 2 চামুচ ফুল নহয় অলপ আৰু তেতিয়া অকণমান ছফ্ট হয় লাড়ুটো আৰু ফাটি নাযায় এতিয়া চাব আপোনালোকে এনেকৈ লাডুটো অকণমান এনেকৈ চাব এয়া জাষ্ট জোখত হৈ গৈছে আৰু ইয়াত একো কৰিব নালাগে এতিয়া ইয়াত মই গাখীৰ দি যাম গাখীৰ গোটেইখিনি একেবাৰতে নিদিব অকণমান দি লাহে লাহে বস্তুটো মঠি যাব এয়া চাওক গোটেইখিনি গাখীৰ একেলগে দি দিলে আপোনালোকে অনুমানটো ধৰিব নোৱাৰিব ইয়াতে অকণমান দি যাব এয়া চাওক মই অকণমান মানে কি 2 চামুচমান দিওঁতেই মোৰ প্ৰায় হৈয়ে গৈছে খুব লাহে লাহে কোমলকৈ কৰিব যাতে লাড়ুটো পিছত বনাওঁতে ফাটি নাযায় অকণমান দি দিব ইয়াতে বেকিং দি এতিয়া মঠি মই লাডু বনাম আপোনালোকে চাই যাব 10টা লাডু মই বেলেগ কৰি ল'লোঁ এতিয়া আপোনালোকে 2খন হাত লগাই এনেকৈ অলপ জোৰে প্ৰথমে দিব তাৰপিছত লাহেকৈ ৰাউণ্ডটো কৰি এটা এটাকৈ এনেকৈ এয়া চাওক কিমান ধুনীয়া আৰু প্লেইন হৈছে আপোনালোকে নিজে চাওক এবাৰ এয়া এটাকৈ থৈ দিছোঁ মই প্ৰথমে অকণমান দবাই দিব অকণমান এনেকৈ দবাই দিব তাৰপিছত লাহেকৈ শ্বেপটো আনিব শ্বেপটো আনি এয়া চাওক মই আৰু এটা বল কৰি আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক লাডু মোৰ ৰেডি একদম পাৰফেক্ট হৈছে চাওক অকণো আঁচ নাই ফাটা নাই এতিয়া মই ভাজোঁ আপোনালোকক দেখুৱাই আছোঁ এতিয়া চাওক মই চাচনিখিনিৰ কাৰণে এয়া চেনি সেই কাপটো জোখাৰে একাপ দিছোঁ আৰু সেই কাপটো জোখাৰে পানীও মই একাপেই দিম আৰু অকণমান কম বেছি আপোনালোকে দি দিব পাৰে চাচনিখিনি এতিয়া উতলাই আহিবলৈ আৰু ইয়াতে মই ইলাচি 2টা দি দিছোঁ এইখিনি অকণমান লৰাই চেনিখিনি কোমলি নোযোৱালৈকে অকণমান লৰাই থাকিব ওপৰটো আহিব দিব চাওক আমাৰ চাচনিখিনি ৰেডিয়ে হৈছে
ইয়াতে অকণমান উঠাই আপুনি জাষ্ট হাতটো দি এনেকৈ টিপটিপাই চাব ঠিক আছে এয়া চাওক হৈ গৈছে ৰেডি এতিয়া মই লালমোহনকেইটা ভাজিম এতিয়া মই ইয়াত জুই দিছোঁ লালমোহনকেইটা দিম আপোনালোকে ভাজা সময়ত এটা কথা মন কৰিব জুইটো একদম বেছিকৈ দি নিদিব যাতে একদম কম জুইত ভাজিব লাগিব তেতিয়াহে মাজৰটো সিজিব নহ'লে কি হ'ব নিসিজিব আৰু টান টান হৈ যাব সেইটো কথা মন কৰিব দেই এয়া চাওঁ কম জুই দি মই লাহে লাহে এনেকৈ ভাজি আছোঁ একদম কম জুইত ভাজিব নহ'লে কালাৰটোতো আহিব বেছিকৈ জুইটো দিলে কিন্তু কি হ'ব মাজৰ বস্তুখিনি নিসিজিব আৰু খাই তেতিয়া ভাল নালাগিব সেইকাৰণে লাহে লাহে একদম কম ফ্লেমত আপোনালোকে বস্তুটো ভাজক এয়া চাওক লাহে লাহে কালাৰটো চেঞ্জ হৈ আহিছে বেছি ডাৰ্ক কালাৰ কৰিবলৈ গ'লে আকৌ বস্তুটো দেই গুচি যাব আপোনালোকে ইমান ডাৰ্কো নকৰিব জাষ্ট কালাৰটো আহিব দিব আৰু দেখিও ভাল লাগিব এয়া চাওক লাহে লাহে কালাৰ চেঞ্জ হৈ গৈছে এয়া চাওক লাডু মোৰ হৈ গৈছে ভাজা এয়া চাওক কোনো ফাটা নাই হেৰি হোৱা নাই একদম পাৰফেক্ট হৈছে চাওক এতিয়া আপুনি নমাই দিব পাৰে গেছ অফ কৰি তাৰপিছত মই চেনি পানীত পূৰা 1 ঘণ্টাৰ কাৰণে দি থ'ব তাৰ আগত নুখুলিব ঢাকনা কাৰণ খুলি থাকিলে ভাপটো আঁতৰিলে বস্তুটো কোমল নহ'বও পাৰে এয়া চাওক এতিয়া ইয়াতে মই চেনি পানীখিনি দি দিম এয়া চাওক পূৰা ডুব যোৱাকৈ দি থ'ব তাৰপিছতে এয়া চাওক এতিয়া পূৰা 1 ঘণ্টাৰ কাৰণে আপুনি ঢাকনা মাৰি থৈ দিয়ক তাৰপিছত আপোনালোকে ওলাই পেলাই চাব পাৰিব মই দেখুৱাই দিম বাৰু এয়া চাওক লালমোহন ৰেডি হৈ গ'ল মই 1-1.5 ঘণ্টামান ৰাখি দিছিলোঁ তাৰপিছত এতিয়া আনি আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ চাওক ধুনীয়া হৈছে কালাৰটো ধুনীয়া হৈছে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মই এটা ইয়াতে ফালি থৈছোঁ আপোনালোকে চাওক ছফ্ট হৈছে এয়া মই দেখুৱাই থৈছোঁ ফালি পেলাই আৰু আপোনালোকে কেনেকুৱা হয় কমেণ্ট কৰি জনাব নতুনকৈ আৰম্ভ কৰিছোঁ কিবা ভুল ভ্ৰান্তি ৰৈ যাব পাৰে কিবা হ'লে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো চুই দিব যাতে নতুনকৈ অহা ভিডিঅ'ৰ ন'টিফিকেশ্যনটো সোনকালে পায় আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ 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 ঠিক আছে আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই